এটা খবৰ লৈ আহিছো যে ধেমাজিৰ নন্দিতা শইকীয়াৰ মৃত্যুক লৈ উৰা বাতৰি সমগ্ৰ ৰাজ্যতে বিয়পি পৰিছে। এতিয়াও জীৱন মৃত্যুৰে যুঁজ দি আছে নন্দিতাই, আৰু নন্দিতাৰ পিতৃয়ে অসমবাসী ৰাইজক প্ৰাৰ্থনাৰ বাবে আবেদন জনাইছে। নন্দিতা এই মুহূৰ্তলৈকে এতিয়াও হাস্পাতালত চিকিৎসাধীন হৈ আছে, আৰু জীৱন মৃত্যু যুঁজখন নন্দিতাই চলাই আছে। বৰ্তমানেও জীৱন মৃত্যুৰে যুঁজি আছে নন্দিতাই। নন্দিতাৰ মৃত্যুক লৈ উৰা বাতৰি। সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে নন্দিতা শইকীয়া। নন্দিতাৰ মৃত্যুক লৈ ছ'চিয়েল মিডিয়া আৰু একাংশ সংবাদ মাধ্যমত ভুল খবৰ প্ৰচাৰিত হৈছে। নন্দিতাৰ হৈ অসমবাসীৰ আশীৰ্বাদ বিচাৰিলে নন্দিতাৰ পিতৃগৰাকী। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ হাস্পাতালৰ ICUত সংকটজনক অৱস্থাত এতিয়াও চিকিৎসাধীন হৈ আছে দুৰ্ভগীয়া নন্দিতা শইকীয়া। এইগৰাকী নন্দিতা শইকীয়াক দাৰে ঘপিয়াইছিল ৰন্তু শৰ্মা নামৰ এজন যুৱকে ধেমাজিত, আৰু এই মুহূৰ্তত তেওঁৰ পিতৃৰ ভাষ্য আমাৰ হাতত আছে। পিতৃয়ে অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছে আৰু উৰা বাতৰিক লৈ দুখ প্ৰকাশ কৰিছে। এতিয়া বৰ্তমান আমি ব্ৰহ্মপুত্ৰ মেডিকেলতে আছোঁ। ছোৱালী বৰ্তমান এতিয়া ঠিকেই আছে। বিভিন্ন চেনেলে বিভিন্ন ধৰণৰ উলিয়াই আছে। সকলোৱে আমি আহ্বান জনাইছোঁ, সকলোৱে প্ৰাৰ্থনা জনাওক তেখেতৰ সুস্বাস্থ্যৰ কাৰণে সকলোৱে যাতে এগছি বন্তি আগবঢ়ায়। সেয়ে সমস্ত ৰাইজৰ চৰণত আমি সেই পিতৃয়ে কাটৰে প্ৰাৰ্থনা জনাইছোঁ। শইকীয়া মোৰ ভণ্টি হয়। আমি এতিয়া বৰ্তমান ব্ৰহ্মপুত্ৰ মেডিকেলত আছোঁ, কিন্তু কিছুমান চেনেলে আপোনাৰ বিভিন্ন ধৰণৰ ভুৱা প্ৰচাৰ কৰি আছে যে তেওঁ বৰ্তমান আৰু নাই আমাৰ মাজত। কিন্তু এইটো ডক্টৰে এতিয়ালৈকে কোনো ধৰণৰ হেৰি কৰা নাই। হয়, তেওঁ অলপ ক্ৰিটিকেল অৱস্থাত আছে, এই ডক্টৰে সেই বুলিয়ে কৈছে। বাকী এতিয়ালৈকে ডক্টৰে একো মৰিলে বুলি বা কিবা হ'ল বুলি এতিয়ালৈকে ডক্টৰে আমাক কোৱা নাই। গতিকে আপোনালোকে যেন ভুৱাকৈ কথা কিছুমান উলিয়াই নাই। আৰু পিতৃৰ ভাষ্য আমি পুনৰবাৰ আপোনালোকক শুনাইছোঁ। ব্ৰহ্মপুত্ৰ মেডিকেলতে আছোঁ। ছোৱালী বৰ্তমান এতিয়া ঠিকেই আছে। বিভিন্ন চেনেলে বিভিন্ন ধৰণৰ উলিয়াই আছে। সকলোৱে আমি আহ্বান জনাইছোঁ, সকলোৱে প্ৰাৰ্থনা জনাওক তেখেতৰ সুস্বাস্থ্যৰ কাৰণে সকলোৱে যাতে এগছি বন্তি আগবঢ়ায়। সেয়ে সমস্ত ৰাইজৰ চৰণত আমি সেই পিতৃয়ে কাটৰে প্ৰাৰ্থনা জনাইছোঁ। শইকীয়া মোৰ ভণ্টি হয়। আমি এতিয়া বৰ্তমান ব্ৰহ্মপুত্ৰ মেডিকেলত আছোঁ, কিন্তু কিছুমান চেনেলে আপোনাৰ বিভিন্ন ধৰণৰ ভুৱা প্ৰচাৰ কৰি আছে যে তেওঁ বৰ্তমান আৰু নাই আমাৰ মাজত। কিন্তু এইটো ডক্টৰে এতিয়ালৈকে কোনো ধৰণৰ হেৰি কৰা নাই। হয়, তেওঁ অলপ ক্ৰিটিকেল অৱস্থাত আছে, এই ডক্টৰে সেই বুলিয়ে কৈছে। বাকী এতিয়ালৈকে ডক্টৰে একো মৰিলে বুলি বা কিবা হ'ল বুলি এতিয়ালৈকে ডক্টৰে আমাক কোৱা নাই। গতিকে আপোনালোকে যেন ভুৱা